ইয়াত হাই গাইজ গুড মৰ্ণিং মই তুলিকা আমাৰ চেনেলৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আমাৰো ভালেই বাৰু আৰু এতিয়া এফালে যাবলৈ ওলাই কৰি লৈছোঁ বিয়া এখন আছে মৰিগাঁৱত তালৈ যাম বুলি ওলাই লৈছোঁ আৰু চাই যাওকচোন ব্লগটো শেষলৈকে আৰু মই যিমানখিনি পাৰোঁ বিয়াৰ গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম যিমানখিনি সময় থাকোঁ তাত আৰু চাই যাওক ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ ইমান ঠাণ্ডা একদম বতৰ গোটেই কুঁৱলী এতিয়াও নাইকিয়া হোৱা নাই কুঁৱলী পৰি আছে এতিয়া আমি আহি 12 বজীয়া পাইছোঁহি আৰু ইয়াতে অলপ ৰখিলোঁ মানুহজনে দোকানৰ পৰা কিবা কিবি লৈছে আৰু অকণমান বোলো 12 বজীয়া জেগাখিনি অকণমান ভিডিঅ' কৰি ৰাখিলোঁ চাওকচোন আৰু আজি বতৰটো ইমান ঠাণ্ডা অকণো ৰ'দ নাই আৰু ইমান কুঁৱলী পৰিয়ে আছে এতিয়াও নাচ গজা তো যাচ্ছে নাচক আকৌ ঐ 10 টকা দেখা দিয়া হ'ব নহয় ছোৱালীজনী ক'লৈ গ'ল আমাৰ এই ক'লৈ গ'ল মাহী আমাৰ এই ছোৱালীজনী ক'ত গ'ল জানে ইয়াত নাচো আৰু এয়া মাহীহঁতক লগ পালোঁ বিয়াত গৈ আৰু এয়া ডাঙৰ মাহী এইফালে সৰু মাহী আৰু মায়ে গোটেই তিনিওজনী আছে একেলগে আৰু এইফালে মামী আছে আৰু এনেকুৱা বিয়াত গ'লে ভাল লাগে ন সকলো মানুহ লগ হয় যে পৰিয়ালৰ এইফালে সোণ আছে আৰু সোণৰ কাষতে মাহী সৰু মাহীৰ ল'ৰা নাচক
দিয়ক নাই দে ভালে হৈ আছে মাইনা আৰু জ্যোতি তোমালোক দুয়োলৈকে বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু তোমালোকৰ যুগ্ম জীৱনটো সদায় সুখী হৈ থকা তাকে কামনা কৰিলোঁ আৰু এতিয়া আজিলৈ এই ব্লগটো মই ইমানতে সামৰিছোঁ আৰু আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই